স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলোক জনাও উষ্ম আদৰণি। স্মাৰ্ট আছাম ইউটিউব চেনেলৰ যোগেদি আজি মই আপোনালোকৰ মাজলৈ এনআৰসি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনাৰ নাম খচৰা এনআৰসিত অন্তৰ্ভুক্ত হৈছে নেকি? যদিহে আপোনাৰ নাম খচৰা এনআৰসিত অন্তৰ্ভুক্ত হৈছে আৰু আপোনাৰ নামত বা ঠিকনাত কিবা ভুল আহিছে, তেনেহ'লে আপুনি আজিৰে পৰা অনলাইন যোগে সেই ভুলৰ শুধৰণিৰ বাবে আবেদন কৰিব পাৰে। আপুনি মোৰ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। মই আপোনাক আজি কেনেকুৱা অনলাইন যোগে আবেদন কৰিব লাগে প্ৰথমৰ পৰা শেষলৈ দেখুৱাৰ চেষ্টা কৰিম। প্ৰথমে আপুনি এনআৰসিৰ ৱেবছাইট অ'পেন কৰক। nrc.assam.nic.in ৱেবছাইটত যাওক। এনআৰসিৰ ৱেবছাইটত গৈ আপুনি দেখা পাব ইয়াত লিখা আছে অনলাইন এনআৰসি ড্ৰাফ্ট কাৰেকশ্যন পৰ্টেল। ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি দেখা পাব এনেকুৱা ধৰণৰ ইয়াত 10টা অপশ্যন আছে। আপুনি এইখিনি মনোযোগ সহকাৰে এবাৰ পঢ়ি ল'ব। তাৰপিছত আপুনি আই একনলেজ ডেট আই হেভ ৰিড দ্য এবভ কণ্টেণ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা দেখা পাব। ইয়াত দেখা পাব লগইন আৰু ইয়াত ৰেজিষ্টাৰ। যদিহে আপুনি প্ৰথমে এই ৱেবছাইটটোত সোমাইছে তেনেহ'লে প্ৰথমে আপুনি ৰেজিষ্টাৰ হ'ব লাগিব। যদিহে আপুনি ৱেবছাইটটোত প্ৰথমে সোমাইছে, আগতে ৱেবছাইটটোত ৰেজিষ্টাৰ হোৱা নাই, তেনেহ'লে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। তাৰপিছত দেখা পাব ইয়াত লিখা আছে ARN ইণ্টাৰিয়ৰ ARN। আপুনি ইয়াত আপোনাৰ 21টা অংকৰ ARN নাম্বাৰ টাইপ কৰিব। মই মোৰ 21টা অংকৰ ARN নাম্বাৰ টাইপ কৰি আছোঁ। তাৰপিছত ইয়াত আপুনি ইণ্টাৰ কেপচা, ইয়াত আপুনি কেপচা লিখিব। পিছত আপুনি ভেলিডেট লিখা আছে তাত ক্লিক দিব, ভেলিডেট। ইয়াৰ পিছত আহিব ইণ্টাৰিয়ৰ LDC বুলি কওঁতে আপুনি ইয়াত লিখিব আপুনি যিখন লিগেচি ডাটা ব্যৱহাৰ কৰিছিল সেই লিগেচি ডাটাখনৰ কোডটো ইয়াত লিখিব। যদি আপুনি 1951 চনৰ লিগেচি ডাটা ব্যৱহাৰ কৰিছে বা 1971 চন, 1966 চন, যিকোনো যিখন লিগেচি ডাটা ব্যৱহাৰ কৰিছে সেই লিগেচি ডাটাৰ কোডটো ইয়াত লিখিব। মই মোৰ কোডটো লিখিছোঁ। এতিয়া কথা হ'ল এখন ফেমিলি 5জন মানুহ যদি হয় তেনেহ'লে লিগেচি ডাটা বেলেগ বেলেগো হ'ব পাৰে। দেউতাৰ বেলেগ হ'ব, মাকৰ বেলেগ হ'ব, ঘৰত বোৱাৰী এজন থাকিলে তেওঁৰ বেলেগ হ'ব। গতিকে আপুনি কি কৰিব, ইয়াত হেড অফ ফেমিলিৰ যিজন হেড আছে এই হেডে ব্যৱহাৰ কৰা লিগেচি ডাটা ইয়াত টাইপ কৰিব। কৰি আপুনি আকৌ ভেলিডেট ক্লিক কৰিব। পিছত আপুনি দেখা পাব ইয়াত লিখা আছে নেম, ইণ্টাৰিয়ৰ নেম, ইণ্টাৰিয়ৰ HOF নেম, ইণ্টাৰিয়ৰ HOF নেম। আপুনি ইয়াত এপ্লিকেণ্ট যিকোনো মেম্বাৰে ফেমিলিৰ এপ্লিকেশ্যন কৰিব পাৰে শুধৰণিৰ বাবে। মই শুধৰণিৰ বাবে লিখি লৈছোঁ আৰু ইয়াত ইণ্টাৰিয়ৰ HOF নেম, হেড অফ ফেমিলি মেম্বাৰ, ফেমিলিৰ হেড মেম্বাৰ কোন তেখেতৰ নাম ইয়াত লিখিব লাগিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ হাউচ নম্বৰ যিটো হয় লিখিব লাগিব। পিছত ইয়াত লোকেলিটি ষ্ট্ৰীট পোষ্ট অফিচ, লোকেলিটি ইয়াত আপুনি আপোনাৰ পোষ্ট অফিচৰ নাম লিখিব। তাৰপিছত ইয়াত কাউণ্ট্ৰি ইণ্ডিয়া আছে, ষ্টেট অসম লিখাই আছে। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত ইয়াত লিখা আছে চাৰ্কুল। আপুনি আপোনাৰ যিখন চাৰ্কুল অফিচ হয় সেই চাৰ্কুল অফিচখনৰ নাম চিলেক্ট কৰিব। চাওক মোৰ চাৰ্কুল অফিচ যিখন ইয়াত আহিছে আপোনাৰ এনেকুৱা আহি যাব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত চাৰ্কুল অফিচ চিলেক্ট কৰিব। তাৰপিছত ইয়াত ভিলেজ টাউন, আপোনাৰ যিখন ভিলেজ হয় ভিলেজ, ইয়াত ভিলেজৰ নাম আহি যাব, আপুনি ভিলেজ লিখিব, ভিলেজটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপুনি আপোনাৰ পিনক'ডটো লিখিব। চাওক ইয়াত লিখা আছে মোবাইল নম্বৰ, আপুনি আপোনাৰ মোবাইল নম্বৰ ইয়াত লিখিব। আৰু ইয়াত আছে ইমেইল আইডি, ইমেইল আইডিটো আপুনি লিখিলে লিখিবও পাৰে, নিলিখিলেও কথা নাই। তাৰপিছত ইয়াত আপুনি পাছৱাৰ্ড লিখিব, যিটো দি আপুনি নেক্সট আপোনাৰ আইডি লগ ইন কৰিব। গতিকে পাছৱাৰ্ডটো আপুনি ইয়াত
যেটো টাইপ কৰিব এইটো আপুনি কাগজ এখনত লিখি থব পাছৱৰ্ডটো এনেকুৱা ধৰণৰ লিখিব পাছৱৰ্ডটোৰ প্ৰথম আখৰটো কেপিটেল হ'ব লাগিব তাৰ পিছত আপুনি 4-5টা আখৰ লিখিলে যিকোনো এজন মানুহৰ নাম ধৰি লওক লিখিছে লিখি প্ৰথমৰটো কেপিটেল হ'ব লাগিব তাৰ পিছত আপুনি @ বা যিকোনো এটা সিম্বল দিব পাৰে পিছত দি আপুনি আৰু 3-4টা মান নম্বৰ দিব কনফাৰ্ম পাছৱৰ্ডটো সেম লিখিব তাৰ পিছত জেনাৰেট OTP তাত ক্লিক কৰিব সকেত লিখা আছে OTP has been sent to your mobile number আপুনি ইয়াত যেটো মোবাইল নাম্বাৰ লিখিছে তাত এটা OTP সেন্ড হৈছে আপুনি ইয়াত OTP টো ইয়াত মোবাইলত আপুনি চাই লওক যেটো OTP আহিছে OTP টো ইয়াত লিখক submit so registration complete successful you can now log in এতিয়া আপুনি ক্লোজ কৰক কৰি আকৌ ওয়েবসাইটত গৈ চাওক ইয়াতে এতিয়া আহিছে লগইন আপুনি এতিয়া ৰেজিষ্টাৰ হৈ গৈছে আৰু ৰেজিষ্টাৰ কৰিব নালাগে লগইনত ইয়াত আপুনি যেটো মোবাইল নাম্বাৰ দিছিলে মোবাইল নাম্বাৰটো ইয়াত আৰু ইয়াত যেটো পাছৱৰ্ড আপুনি সিলেক্ট কৰিছিলে পাছৱৰ্ডটো আৰু ইয়াত সোফালে থকা ক্যাপচাটো এন্টাৰ কৰক তাৰপিছত সাইন ইন ক্লিক দিয়ক চাওক ইয়াত সাইন ইনত ক্লিক দিয়াৰ লগে লগে ইয়াত আপুনি দেখা পাব এনেকুৱা ধৰণৰ 4টা অপচন আহিছে স্টেপ 1 স্টেপ 2 স্টেপ 3 স্টেপ 4 স্টেপ 1ত আছে ইনস্ট্ৰাকশন আপুনি ইনস্ট্ৰাকশনখিনি ভালদৰে এবাৰ পঢ়ি লওক ইনস্ট্ৰাকশনখিনি পঢ়া আপোনাৰ কাৰণে জৰুৰী ইনস্ট্ৰাকশনখিনি পঢ়াৰ পিছত আপুনি ইয়াত প্ৰসেস বুলি লিখা আছে প্ৰসেসত ক্লিক দিব কিন্তু ইনস্ট্ৰাকশনখিনি পঢ়ি লোৱা আপোনাৰ কাৰণে বহুত জৰুৰী আপুনি পঢ়িব লাগিব পঢ়ি আপুনি বহুতখিনি কথা বুজি পাব এক নম্বৰত মই এটা অপচন লিখি পঢ়ি দিছো আপোনাক correction provision shall be applicable only for those whose name are included in complete draft NRC draft ইয়াত কৈছে আপুনি সেইজনৰ নাম কাৰেকচন কৰিব পাৰিব যিজনৰ নাম খসৰা এনআৰসি অন্তৰ্ভুক্ত হৈছে যি সকলৰ হোৱা নাই সেইসকলৰটো কাৰেকচন কৰা আপুনি এতিয়া প্ৰয়োজন নাই যি সকলৰ হৈছে সেইসকলৰ কাৰেকচন কৰিব পাৰিব তাৰ পিছত 3 নম্বৰত লিখা আছে change that might have occurred in status of applicant since 2015 such as material status age present address etc will not be changed by way of correction either online or at NSK আপুনি 2015 চনত যেখিনি টিকনা লিখি দিছিলে সেইখিনি টিকনা মতে আপুনি টিক কৰিব পাৰিব শুধৰণি কৰিব পাৰিব আপুনি যদি 2015 চনত এটা টিকনা দিছে আৰু এতিয়া সেই টিকনাটো সলনি কৰিব বিচাৰিছে তেনেহলে আপুনি টিকনাটো সলনি কৰিব নোৱাৰে 4 নম্বৰত কৈছে this is to be noted that correction will be made only if there is any data entry error and digitizing the application form submitted in August 2015 ইয়াত কৈছে যে আপুনি 2015 চনত জিবিলাক আপুনি 2015 চনত এনআরসিৰ ফৰ্ম এনআরসিৰ কাৰণে যখন আবেদন কৰিছিল আবেদন কৰোতে আপুনি ফৰ্মখনত যিখিনি লিখি দিছিলে সেইখিনি মতে আপুনি কাৰেকচন বা শুধৰণি কৰিব লাগিব যদি আপুনি ধৰি লওক 2015 চনত এনআরসিৰ আবেদন কৰোতে আপোনাৰ এড্ৰেছ দিছিলে গুৱাহাটী আৰু আপুনি এতিয়া গুৱাহাটীৰ সলনি বেলেগ কিবা লিখিব বিচাৰিছে তেনেহলে আপুনি নোৱাৰে আপুনি গুৱাহাটী লিখিবই লাগিব আৰু তাৰ পিছত আপুনি কাৰেকচন আৰু তাৰ পিছত আপুনি ইনস্ট্ৰাকশনখিনি পঢ়ি আপুনি ইয়াত চাওক চুকত লিখা আছে প্ৰসিড আপুনি এই প্ৰসিডত ক্লিক দিয়ক প্ৰসিডত ক্লিক দিয়াৰ লগে লগে আপুনি দেখা পাব যে এনেকুৱা আপোনাৰ ফ্যামিলিত যে কেইজনৰ নাম খসৰাত অন্তৰ্ভুক্ত হৈছিল সেই আটাই কেইজনৰ নাম ইয়াত আহি গৈছে
আপুনি ইয়াত খচৰাত অন্তৰ্ভুক্ত হোৱা যিজনৰ নাম আপুনি সলনি কৰিব বিচাৰিছে বা শুধৰণি কৰিব বিচাৰিছে সেইজনৰ নামৰ সোঁফালে আপুনি চাওক ইয়াত লিখা আছে নিড টু চেঞ্জ আপুনি নিড টু চেঞ্জত ক্লিক দিয়ক নিড টু চেঞ্জত ক্লিক দিয়াৰ লগে লগে ইয়াত এখন ফৰ্ম ওলাই আহিছে আপুনি এই ফৰ্মখনত যদি আপোনাৰ ফটোত ভুল আহিছে ফটোখন আহা নাই ফটো খলাব পাৰিব নেম আহা নাই নেম খলাব পাৰিব নেম যদি আহা নাই ইয়াত আপুনি চাওক সোঁফালে আছে ইয়াত টিক মাৰ্কটো বহাই ল'ব আৰু ইয়াত নেম খলাই ল'ব আপোনাৰ যিটো ভুল আহিছে আপুনি এই সোঁফালে টিক মাৰ্ক আছে টিক মাৰ্কত ক্লিক দি সেইটো খলাই ল'ব খলাই লোৱাৰ পিছত আপুনি ইয়াত সাবমিট বুলি এটা অপচন আছে এই সাবমিটত ক্লিক দিব কিন্তু মোৰ এই ফৰ্মখনত খলাব লগা বস্তু একোই নাই গতিকে মই সাবমিটত ক্লিক কৰা নাই আপুনি সাবমিটত ক্লিক দিয়াৰ লগে লগে তাৰ পিছত আপুনি সাবমিটত ক্লিক দিয়াৰ লগে লগে ইয়াত আপোনাৰ এখন ৰিসিপ্ট জেনাৰেট হ'ব আপুনি ৰিসিপ্টখন প্ৰিন্ট আউট কৰি ৰাখি থৈ দিব তাৰ পিছত আপুনি কেইদিনমান পিছত আপুনি ষ্টেটাস চাব পাৰিব যে আপোনাৰ নামটো সলনি হৈছে নে নাই আশা কৰো ভিডিওটোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে গতিকে ভিডিওটো আপুনি আত্মীয় পৰিয়াললৈ শেয়াৰ কৰি সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনালো ভিডিওটো যদি ভাল লাগিছে তেনেহলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব